চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সকলো সাজু হৈছে। আপোনালোকেও চাগে আজি গৰু বিহুৰ দিনটো খুব সুন্দৰকৈ উদযাপন কৰিলে। আমাৰ মা মানুহৰ স্কুলত ৰঙালী বিহুৰ প্ৰাক্ষণত এনেধৰণে সকলো অভিভাৱক অভিভাৱিকা লগতে ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে একেলগে মিলি ৰঙালীৰ ৰং উদযাপন কৰিলে। তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। বিদ্যালয় কৰ্তৃপক্ষৰ ৰঙালী বিহুৰ ৰঙক লৈ যি উৎসাহ সেয়া দেখি সঁচাকৈ আনন্দিত হ'লোঁ। লগতে কণ কণ মইনা মইনীসকলক ইমান ফুলকুমলীয়া বয়সৰ পৰাই নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ তেওঁলোকে যিয়ে পদক্ষেপ হাতত লৈছে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আচলতে প্ৰত্যেকখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত এনেধৰণৰ পদক্ষেপ লোৱাটো যথেষ্ট বাঞ্ছনীয় বুলিয়ে মই ভাবোঁ। ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকলেও অকণমান বিহুত একেলগে নাচ বাগ কৰিলে আৰু অকণমান এইখিনি সময় উদযাপন কৰিলে। বৰ ভাল লাগিলে জানেনে। শেষত হেঁপাহৰ ৰঙালী বিহুৰ বহুতো শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। ৰঙেৰে উপচি পৰক আপোনালোক সকলোৰে জীৱনবোৰ। হেঁপাহৰ ৰঙালীক কেনেকৈ আদৰিছোঁ কি কৰিছোঁ ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাই থাকিম। আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ।